মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ১৬তম ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ জন্ম হৈছিল ১৮০৯ চনৰ ১২ ফেব্ৰুৱাৰী তাৰিখে আৰু মৃত্যু হৈছিল ১৮৬৫ চনৰ ১৫ এপ্ৰিল তাৰিখে। ৰাজনীতিবিদসকলে মাৰ্কিন ৰাষ্ট্ৰপতিসকলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰপতি হিচাপে স্বীকৃতি দিয়ে। নমস্কাৰ, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে চাই আছে টুডেজ ৰিয়েলিটি আছামিজ। প্ৰিয় বন্ধুসকল, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে তেওঁৰ পুত্ৰৰ প্ৰধান শিক্ষকলৈ এখন বিশেষ চিঠি লিখিছিল, য'ত লিখা আছিল, মাননীয় শিক্ষক মহোদয়, আমাৰ সন্তানটিক জ্ঞান আহৰণৰ উদ্দেশ্যে আপোনাৰ ওচৰলৈ পঠিয়ালোঁ। তাক আদৰ্শ মানুহ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰিব। এয়াই আপোনাৰ ওচৰত মোৰ বিশেষ অনুৰোধ। আমাৰ সন্তানটিক এইটো শিকাব যে সকলো মানুহেই ন্যায়পৰায়ণ নহয়, সকলো মানুহেই সত্যনিষ্ঠা নহয়। অনুগ্ৰহ কৰি তেওঁক এইটো শিকাব যে প্ৰত্যেকজন শত্ৰুৰ মাজতো এজন বন্ধু থাকিব পাৰে। প্ৰত্যেক স্বাৰ্থৱান ৰাজনৈতিক নেতাৰ মাজতো এজন নিস্বাৰ্থ নেতা থাকিব পাৰে। অনুগ্ৰহ কৰি তেওঁক এইটো শিকাব যে বিনামূল্যে পোৱা $10তকৈ উপাৰ্জন কৰি পোৱা $1 বহুত মূল্যৱান। ঠগবাজ কৰি সফল হোৱাতকৈ বিফল হোৱাটোৱে সন্মানজনক। তেওঁক এইটো শিকাব যে দুখী হ'লে কেনেকৈ হাঁহিব লাগে। শিকাব কান্দোনত কোনো লাজ নাই। তেওঁক বিফলতাৰ মাজত থকা হতাশাখিনি আৰু সফলতাত কেনেকৈ উল্লাস কৰিব লাগে সেইখিনিও শিকাব। হিংসাৰ পৰা আঁতৰি থকাৰ শিক্ষাও তেওঁক দিব। যদি পাৰে নীৰৱ হাঁহিৰ মাজত লুকাই থকা গোপন সৌন্দৰ্যৰ বিষয়েও শিকাব। সকলোৱে যদি ভুল বুলিও কয়, তথাপিও তেওঁ নিজৰ ওপৰত আস্থা ৰাখিবলৈ শিকাওক। তেওঁক অনুগ্ৰহ কৰি এইটো শিকাব যে ভদ্ৰ লোকৰ লগত সদায় ভদ্ৰ আচৰণ আৰু কঠোৰৰ লগত সদায় কঠোৰ হয়। মোৰ ল'ৰাটোক শক্তিশালী কৰক, যাতে বাকী সকলোৰে দৰে এজনক অনুসৰণ কৰি ভিৰৰ পিছে পিছে নাযায়। তেওঁক প্ৰতিজনৰ কথা শুনিবলৈ শিকাওক, কিন্তু তেওঁ শুনা সকলো কথা সত্যৰ পৰ্দাত বিবেচনা কৰি কেৱল তাৰ মাজৰ ভালখিনিহে ল'বলৈ শিকাওক। তেওঁক শিকাওক যে তেওঁৰ প্ৰতিভা আৰু মগজু সৰ্বোচ্চ দামত বিক্ৰী কৰিব লাগে, কিন্তু কেতিয়াও তেওঁৰ হৃদয় আৰু আত্মাত মূল্যৰ টেগ লগাব নালাগে। আমাৰ সন্তানটিৰ যেন অধৈৰ্য হোৱাৰ সাহস নাথাকে, থাকে মাথো সাহসী হোৱাৰ ধৈৰ্য। তেওঁক নিজৰ ওপৰত খুব বিশ্বাস ৰাখিবলৈ শিকাওক, কাৰণ তেতিয়াই তেওঁৰ বিশ্বাস থাকিব সমগ্ৰ মানৱ জাতিৰ ওপৰত। এটি আপোনাৰ বিশ্বাসী আব্ৰাহাম লিংকন।